নমস্কাৰ দি আসাম টাইমলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ বিনম্ৰ অনুৰোধ, ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে নোচোৱাকৈ নাযাব। নাগাৰা নাম শিল্পী কৰিশ্মা নাথ মানেই যেন জনসমুদ্ৰ। ম্লান পৰা নাই কৰিশ্মা নাথৰ জনপ্ৰিয়তা। নলবাৰীৰ বৰমুৰিকুণ গো পূজাস্থলীত কৰিশ্মা নাথৰ নাম উপভোগ কৰিবলৈ ভিৰ কৰিলে হাজাৰ হাজাৰ লোকে। কৰিশ্মা নাথৰ নাম অনুষ্ঠান চলি থকাৰ সময়তে ঘটিল এক আজব ঘটনা, যি ঘটনাই সমগ্ৰ অঞ্চলটোত লগতে সমগ্ৰ অসমতেই তোলপাৰ সৃষ্টি কৰিছে। এই ঘটনা আপোনালোকক ভিডিঅ' আকাৰে প্ৰথমৰ পৰা শেষলৈকে দেখুৱাম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপুনি চেনেলটিত নতুন আহিছে, অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। পৰৱৰ্তী সময়ত এনেকুৱা ভিডিঅ' পাই থাকিব। এতিয়া আহিছোঁ আচল কথালৈ। নাগাৰা নাম শিল্পী কৰিশ্মা নাথ মানেই যেন জনসমুদ্ৰ। কৰিশ্মা নাথে য'তেই নাগাৰা নাম পৰিৱেশন কৰিবলৈ গৈছে তাতেই আৰম্ভ হৈছে জনতাৰ ভিৰ। য'তেই কৰিশ্মা নাগাৰা নাম পৰিৱেশন কৰিব গৈছে তাতেই হৈছে মানুহৰ ভিৰৰ মাজতেই অথন্তৰ। আৰু এনেকুৱা এটা ঘটনা, এনেকুৱা এক আজব ঘটনা সংঘটিত হ'ল কৰিশ্মা নাথৰ নাগাৰা নামস্থলীত। বিগত দিন ধৰি জনপ্ৰিয়তাৰ শীৰ্ষস্থান দখল কৰাৰ পিছতেই কৰিশ্মা নাথে দিনে নিশায়ে নাগাৰা নাম পৰিৱেশন কৰি আহিছে। নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে বিভিন্ন ভংগীমা, বিভিন্ন ধৰণে গীত মাত পৰিৱেশন কৰাই জনপ্ৰিয়তা অৰ্জন কৰিছে কৰিশ্মা নাথে। তেনেতে নলবাৰী বৰমুৰিকুণৰ গো পূজাস্থলীত কৰিশ্মা নাথে আমন্ত্ৰণ পাইছিল নাম পৰিৱেশন কৰাৰ কাৰণে, আৰু আমন্ত্ৰণ মৰ্মে কৰিশ্মা নাথে নাম পৰিৱেশন কৰিবলৈ গ'ল নলবাৰী বৰমুৰিকুণৰ গো পূজাস্থলীত। তাতেই ঘটিল অথন্তৰ। ঘৰৰ টিনপাতত পানীৰ টেংকিৰ পোষ্টত উঠি একাংশই উপভোগ কৰিলে কৰিশ্মাৰ নাগাৰা নাম। কৰিশ্মাৰ এটা বিশেষ অংশ ভাইৰেল হোৱা সেই নাগাৰা নামটো উপভোগ কৰিবলৈ দুপৰ নিশালৈ অপেক্ষা কৰি থাকিল ৰাইজ। উল্লেখযোগ্য যে বৰমুৰিকুণাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে গো পূজা। নাম পৰিৱেশন কৰি যুৱ প্ৰজন্মৰ শিল্পীগৰাকীয়ে সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনায়। তেওঁ নিৰাপত্তাৰক্ষী দিব লাগে বুলি উঠা দাবীক তেওঁ প্ৰত্যাখ্যান কৰে। ইতিমধ্যেই তেওঁ অস্বীকাৰ কৰিছে যে নিৰাপত্তাৰক্ষীৰ কোনো প্ৰয়োজন নাই। ৰাইজেই তাইৰ নিৰাপত্তা বুলি ইতিমধ্যেই তাই স্বীকাৰ কৰিছে। তাইক কোনো নিৰাপত্তাৰ দৰকাৰ নাই বুলি স্পষ্ট কৰি দিছে। পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষী সন্দৰ্ভত কৰিশ্মা নাথে কি মন্তব্য কৰে সেয়া হ'ব লক্ষণীয়। লগতে কৰিশ্মা নাথে পৰৱৰ্তী সময়ত কেনেদৰে নাম পৰিৱেশন কৰে আৰু কেনেদৰে নতুনত্ব লৈ আহে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি আসাম টাইম।